নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম ৰুমটোকে বোলো অকণমান চফা কৰি লওঁ। ঘৰতে আছোঁ এনেই। কাম কৰি থাকোঁতে পাৰ্চেল এটা আহিলে, দেখিছে? চাই আছোঁ, দেখাই আছোঁ বোলো কি আছে ইয়াত। ৰ'ব, এইটো পাৰ্চেল কি বুলি কয়, কাপোৰ থ'বলৈ যে এইবোৰ কি কয়, হেংকাৰ নেকি, এয়া অৰ্ডাৰ কৰিছিলোঁ। কি হয়, এইবোৰ কাপোৰবোৰ থ'লে কি হয়, ভাজ নালাগে আৰু বাৰে বাৰে ইস্ত্ৰি থাকিব দৰকাৰ নাই। 12ডাল আহিছিলে, 12ডাল অৰ্ডাৰ দিছিলে। খুলি আছোঁ, বাবুল পেকিঙত ভৰাই দিছে। দেখিছে, এই হেংকাৰ কাপোৰ থ'বলৈ কি হয়, মোৰ আলনাডালে এনেকুৱা যে ইয়াত কাপোৰ বেলেগকৈ থ'ব নোৱাৰি, এই হেংকাৰতে থ'ব লাগিব। আলনাডালে এনেকুৱা, সেইটো কাৰণে। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰি থৈ যাব। তো আজিলৈ বাই বাই, লগ পাই আছোঁ নতুন এটা ভিডিঅ'। ধন্যবাদ।